নমস্কাৰ বন্ধুসকল। আজি মই 2019 চনত 8 ডিচেম্বৰত হৈ যোৱা CTETৰ প্ৰশ্ন কাকত অসমীয়া বিষয়ৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। যিসকল পৰীক্ষাৰ্থীয়ে অসমীয়া বিষয়টো লেংগুৱেজ 1 হিচাপে লৈছে, সেইসকল পৰীক্ষাৰ্থীয়ে প্ৰশ্ন নং 91ৰ পৰা 120লৈকে উত্তৰকেইটা কৰিব। প্ৰথমতে ইয়াতে এটা গদ্যাংশ দিয়া আছে আৰু এই গদ্যাংশৰ পৰা কিছুমান প্ৰশ্ন দিয়া আছে আৰু এই প্ৰশ্নকেইটা উত্তৰ ইয়াতে আছে। 91 প্ৰশ্নটো হ'ল, বিষণ শব্দটো মূৰ্ধন্য ন ব্যৱহাৰ হোৱাৰ কাৰণ। 1 নম্বৰত নৃত্যবিধিৰ নিয়ম মতে মূৰ্ধন্য খৰ পাছত মূৰ্ধন্য ন বহে। 2 নম্বৰ ক্ষত্যবিধিৰ নিয়ম মতে মূৰ্ধন্য খৰ পাছত মূৰ্ধন্য ন বহে। 3 নম্বৰ ব্যাকৰণৰ নিয়ম মতে শব্দৰ প্ৰথম বৰ্গৰ ধ্বনিত গুৰুস্বৰ থাকিলে শেষৰ বৰ্ণ ত বৰ্গৰ হয়। 4 নম্বৰ উচ্চাৰণ সংগতি ৰক্ষা কৰি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰটো। 1 নম্বৰ নৃত্যবিধিৰ নিয়ম মতে মূৰ্ধন্য খৰ পাছত মূৰ্ধন্য ন বহে। 92 হ'ল, ওপৰৰ পাঠত থকা লাচিতৰ মৃত্যুপণসূচক উক্তিটোৰ হাৰবাগৰ সৈতে তলৰ কোনটো উক্তি অধিক গুৰুত্বপূৰ্ণ। 1 নম্বৰত যুদ্ধত মৰিলেও যুদ্ধস্থলীৰ কাষতে সৎকাৰ কৰাটো তেওঁ কামনা কৰিছিল। 2 নম্বৰ যুদ্ধত হয় বিজয় নিশ্চিত কৰিব, নহলে মৃত্যুক সাৱটি থব, কিন্তু হাৰ মানি উলটি নাযায়। 3 নম্বৰ শত্ৰুৰ হাতত বন্দী হবলৈ তেওঁ সাজু। 4 নম্বৰ বেমাৰৰ বাবে মৃত্যু অত্যাৱশ্যমী বুলি তেওঁ ভাবিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ। যুদ্ধত হয় বিজয় নিশ্চিত কৰিব, নহলে মৃত্যুক সাৱটি থব, কিন্তু হাৰ মানি উলটি নাযায়। 93 বিচক্ষণ শব্দৰ সমাৰ্থক নহয়। পটু, দক্ষ, পাৰ্গত, প্ৰাজ্ঞ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ প্ৰাজ্ঞ। 94 সুনিশ্চিত আঁচনিৰ বিচক্ষণ সংগঠন, শৃংখলাবদ্ধ আয়োজন আদিয়ে। 1 নম্বৰ শৰাইঘাটৰ যুদ্ধত অসমীয়াৰ জয় নিশ্চিত কৰিছিল। 2 নম্বৰ ৰামসিংহক হতাশ কৰিছিল। 3 নম্বৰ শৰাইঘাটৰ যুদ্ধত ৰচদ পাতিৰ যোগান ব্যৱস্থা সহজ কৰিছিল। 4 নম্বৰ গুৱাহাটীত আহোমৰ দখললৈ আনিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰ। শৰাইঘাটৰ যুদ্ধত অসমীয়া জয় নিশ্চিত কৰিছিল। 95 লাচিতৰ তেতিয়া বিষণ জ্বৰ। ইয়াত বিষণ শব্দটো বিশেষণ। 3 নম্বৰত ক্ৰিয়া, 4 নম্বৰত সৰ্বনাম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ বিশেষণ। 96 অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত। এই এজন মানুহ কোন। 1 নম্বৰ আহোম ৰজা। 2 নম্বৰ লাচিত পালি সেনাপতি। 3 নম্বৰ আটন বুঢ়াগোহাঁই। 4 নম্বৰ লাচিত বৰফুকন। আৰু 96ৰ উত্তৰটো হ'ল লাচিত বৰফুকন। 97 লাচিত বৰফুকনে
প্ৰতিৰোধ কৰা মোগলৰ আক্ৰমণৰ পূৰ্বে কোনে গুৱাহাটী জয় কৰিছিল? ১ নম্বৰ ৰামসিংহ, ২ নম্বৰ ঔৰংগজেব, ৩ নম্বৰ মীৰ জুমলা, ৪ নম্বৰ কোনেও জয় কৰিব পৰা নাছিল। 97ৰ শুদ্ধ উত্তৰটো হৈছে ৩ নম্বৰ মীৰ জুমলা। ৯৮ আহিলাপাতি এই শব্দটোত কিহৰ উদাহৰণ? ১ নম্বৰ সমাস, ২ নম্বৰ সন্ধি, ৩ নম্বৰ বাচ্য পৰিৱৰ্তন, ৪ নম্বৰ ৰূপৰ পৰিৱৰ্তন। 98ৰ ১ নম্বৰটো সমাস, ইয়াৰে হৈছে সমাস। 99ৰ শৰাইঘাটৰ যুদ্ধৰ অসমৰ জয় বুকুতে পকা কল নাছিল। বুকুতে পকা কল নাছিল মানে হৈছে ১ নম্বৰ কাম এটা সম্পন্ন হ'বলৈ গাত জোৰ থাকিব লাগে। ২ নম্বৰ গাৰ জোৰেৰে কাৰ্য সম্পাদন কৰিব নোৱাৰি, ই সময় সাপেক্ষে কথা। ৩ নম্বৰ কেঁচা কল বুকু মাৰি থাকিলে যিদৰে নপকা হয়, সেইদৰেই এটা কাম এটা অত্যাধিক জোৰ দিলে ফলাফল শূন্য হয়। ৪ নম্বৰ বুকু আৰু কল পকাৰ মাজত কোনো সম্পৰ্ক নাই। 99ৰ শুদ্ধ উত্তৰটো হৈছে ২ নম্বৰ। গাৰ জোৰেৰে কাৰ্য সম্পন্ন কৰিব নোৱাৰি, ই সময় সাপেক্ষে কথা। এতিয়া পদ্যাংশৰ প্ৰশ্নৰ উত্তৰ ১ৰ পৰা ১০০লৈকে উলিয়াব লাগে। ইয়াত এখন এইটো পদ্য উদ্ধৃত কৰি দিয়া হৈছে আৰু এই পদ্ধতিৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। ১ নম্বৰ প্ৰশ্নটোত আছে সুৰুজ শব্দৰ তৎসম ৰূপ কি? ১ নম্বৰ নক্ষত্ৰ, ২ নম্বৰ বেলি, ৩ নম্বৰ সূৰ্য, ৪ নম্বৰ অৰুণ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৩ নম্বৰ সূৰ্য। ১০১ৰ আইতাই ঘোলা চকু জুৰি, ইয়াৰ ঘোলা শব্দটো এটা। ১ নম্বৰ বিশেষ্য, ২ নম্বৰ বিশেষণ, ৩ নম্বৰ অব্যয়, ৪ নম্বৰ সৰ্বনাম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ২ নম্বৰ বিশেষণ। ১০২ প্ৰখৰ শব্দৰ সমাৰ্থক শব্দ। ১ নম্বৰ উত্তপ্ত, ২ নম্বৰ চোকা, ৩ নম্বৰ ঘোৰ, ৪ নম্বৰ ঘন। ১০২ৰ শুদ্ধ উত্তৰটো হৈছে ২ চোকা। ১০৩ৰ মৰাপাটৰ বৰণ ধৰা চুলিৰ আইতাগৰাকীয়ে কি বিচাৰিছে? ১ নম্বৰ হেৰাই যোৱা যৌৱনৰ দিনবোৰ স্মৃতি, ২ নম্বৰ ২০টা বছৰ, ৩ নম্বৰ যৌৱন ঘূৰাই বিচাৰিছে, ৪ নম্বৰ কোনেও নুবুজা কিছুমান বস্তু। ১০৩ৰ শুদ্ধ উত্তৰটো হৈছে ১ নম্বৰ হেৰাই যোৱা যৌৱন দিনবোৰ স্মৃতি। ১০৪ৰ আইতাক কিহক উপলুঙা কৰি ঘূৰি ফুৰে? ১ নম্বৰ হৈছে সূৰ্যক, ২ নম্বৰত মধ্যাহ্নক, ৩ নম্বৰত সমাজক, ৪ নম্বৰ যাৰ জহৰ প্ৰত্যাহ্বানক। ১০৪ৰ শুদ্ধ উত্তৰটো হৈছে ৪ নম্বৰ যাৰ জহৰ প্ৰত্যাহ্বানক। ১০৫ নম্বৰ মই বিচাৰিছো কি তই নুবুজিবি শুন। ইয়াত কি কাব্যালংকাৰ ফুটি ওলাইছে? ১ নম্বৰ হৈছে উপমা, ২ নম্বৰে ৰূপক, ৩ নম্বৰত অনুপ্ৰয়াস, ৪ নম্বৰ ব্যতিৰেক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৩ নম্বৰ অনুপ্ৰয়াস। ১০৬ নম্বৰ
মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা মানে হৈছে 1 নম্বৰ কেৱল মাতৃভাষাৰ শিক্ষণ, 2 নম্বৰ মাতৃভাষাৰ মাধ্যমেদি শিক্ষণ, 3 নম্বৰ প্ৰথমে মাতৃভাষা শিক্ষণ আৰু পৰৱৰ্তী পৰ্যায়ত অধিক ভাষাৰ সৈতে পৰিচয়, 4 নম্বৰ একাধিক ভাষা আৰু বিদেশী ভাষা মাতৃভাষাৰূপে শিক্ষণ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ প্ৰথমে মাতৃভাষা শিক্ষণ আৰু পৰৱৰ্তী পৰ্যায়ত অধিক ভাষাৰ সৈতে পৰিচয়। 7 নম্বৰত বিদ্যালয়ত ভাষা শিক্ষণৰ নীতি কোৱা হয়। 1 নম্বৰ বহুভাষিক শিক্ষা, 2 নম্বৰ শিক্ষাৰ ভাষা, 3 নম্বৰ মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা, 4 নম্বৰ ত্ৰিভাষা সূত্ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ ত্ৰিভাষা। 108 নম্বৰ সামগ্ৰিক ভাষা অভিগমন হৈছে 1 নম্বৰ শিক্ষাৰ্থী বৰ্ণ আৰু উচ্চাৰণৰ মাধ্যমেৰে শব্দ, খণ্ডবাক্য আৰু বাক্য শিকাৰ যোগেদি এটা ভাষা শিকাৰ ধাৰণা বুলি কৰা। 2 নম্বৰ শিক্ষাৰ্থীয়ে ভাষাখণ্ড আৰু উচ্চাৰণ, ধ্বনি আদিৰ দৰে ক্ষুদ্ৰ অংশ আহৰণ কৰি ভাষা শিকাৰ ধাৰণা বুলি কৰা। বৰ্ণমালাৰ আখৰৰ দৰে ক্ষুদ্ৰ অংশবোৰ শিকাৰ পৰা ভাষা শিকন আৰম্ভ হোৱা বুলি থকা এটা ধাৰণা। 4 নম্বৰ সকলো ভাষা একেধৰণেই শিকা হয় বুলি থকা এটা ধাৰণা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ। শিক্ষাৰ্থীয়ে ভাষাখণ্ড আৰু উচ্চাৰণ, ধ্বনি আদিৰ দৰে ক্ষুদ্ৰ অংশ আহৰণ কৰি ভাষা শিকাৰ ধাৰণা বুলি কৰা। 109 নম্বৰ ভাষা শিক্ষণৰ কোনটো পদ্ধতিয়ে স্মাৰক ভাষা শিক্ষণৰ এটা দিশ ৰূপে গণ্য কৰে? 1 নম্বৰ গাঁথনিক পদ্ধতি, 2 নম্বৰ ব্যাকৰণ অনুবাদ পদ্ধতি, 3 নম্বৰ যোগাযোগমূলক পদ্ধতি, 4 নম্বৰ সামগ্ৰিক কায়িক সঁহাৰি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ ব্যাকৰণ অনুবাদ পদ্ধতি। 110 নম্বৰ কাব্য এগৰাকী ভাষা শিক্ষয়িত্ৰী। তেওঁ ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন বিষয়ৰ লগত সম্পৰ্কিত শব্দ বিচাৰিবলৈ দিলে আৰু তাৰ মিত্ৰ শব্দসমূহ অৰ্থাৎ যিবোৰ শব্দ এটা শব্দৰ আগত আৰু পাছত বহে বিচাৰি উলিয়াবলৈ দিলে। এই কৌশলটোক কি বুলি কোৱা হয়? 1 নম্বৰত সহযোজন, 2 নম্বৰত শব্দজাল, 3 নম্বৰত শব্দখেল, 4 নম্বৰত শব্দ গঠন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰ সহযোজন। 111 নম্বৰত এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষণ ক্ষমতা পৰীক্ষা কৰিবৰ বাবে প্ৰশ্ন প্ৰস্তুত কৰিছে। তেওঁ এটা পেৰাগ্ৰাফৰ অন্তৰ্ভুক্ত বাক্যসমূহৰ পৰা প্ৰতি 5 নম্বৰ শব্দটো বাদ দি গৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক খালী ঠাইসমূহ পূৰ কৰিবলৈ দিছে। এই পৰীক্ষণ কৌশলটোক কি বুলি কোৱা হয়? 1 নম্বৰত পঠন বোধ, 2 নম্বৰত শব্দ ভাণ্ডাৰ পৰীক্ষা, 3 নম্বৰত খালী ঠাই পূৰ কৰা, 4 নম্বৰত ক্লজ টেষ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ ক্লজ টেষ্ট। 112 নম্বৰ কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ এটা সঠিক উচ্চাৰণ কৰা প্ৰক্ৰিয়াটোক কোৱা হয়। 1 নম্বৰ শৰীৰৰ ভাষা, 2 নম্বৰৰ কথন কৌশল, 3 নম্বৰ ভাষাৰ কাৰ্যকাৰিতা, 4 নম্বৰ ভাষাৰ ব্যৱহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 কথন কৌশল। 113 নম্বৰ কাহিনী কথনক কি ক্ষেত্ৰত এটা শিক্ষণ আহিলা হিচাপে প্ৰয়োগ কৰা হয়? 1 নম্বৰ শিক্ষাৰ্থীক শ্ৰৱণ কাৰ্যত জড়িত কৰিবলৈ,
2 নম্বৰ শিক্ষাৰ্থীৰ কথন দক্ষতা বিকাশ কৰিবলৈ। 3 নম্বৰ ভাষা আৰু বৰ্ণবোধ দক্ষতা বিকাশ সাধিবলৈ। 4 নম্বৰ শ্ৰেণীকোঠাত শৃংখলাবদ্ধতা বজাই ৰাখিবলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ ভাষা আৰু বৰ্ণনাবোধ দক্ষতা বিকাশ সাধিবলৈ। 114 নম্বৰ প্ৰসংগতি অনুসৰি ব্যাকৰণ মানে হৈছে। 1 নম্বৰ অনুশীলন আৰু অভ্যাসৰ দ্বাৰা ব্যাকৰণ শিক্ষণ। 2 নম্বৰ প্ৰথমতে ৰূপ আৰু তাৰ পাছত কাৰ্যকাৰিতা শিক্ষণ। 3 নম্বৰ য'ত ৰূপ প্ৰথমে প্ৰত্যক্ষ কৰা যায়, প্ৰথমে সেই স্বাভাৱিক ভাষাৰ উদাহৰণৰ পৰা শিক্ষণ আৰু তাৰ প্ৰসংগ অধ্যয়ন। 4 নম্বৰ শিক্ষাৰ্থীয়ে পৰ্যায়ক্ৰমে বিকাশ সম্পৰ্কে বুজিব পৰাকৈ ৰূপৰ বিন্যাসিত অধ্যয়ন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ য'ত ৰূপ প্ৰথমতে প্ৰত্যক্ষ কৰা যায়, প্ৰথমে সেই স্বাভাৱিক ভাষা উদাহৰণৰ পৰা শিক্ষণ আৰু তাৰ প্ৰসংগ অধ্যয়ন। 115 নম্বৰত তলৰ কোনটো শিক্ষণ দক্ষতা নহয়? 1 নম্বৰত বক্তৃতাৰ পৰা টোকা লেখন। 2 নম্বৰ পঠনৰ সময়ত টোকা প্ৰস্তুতকৰণ। 3 নম্বৰ সাৰাংশ লেখন। 4 নম্বৰ কোনো অনুষ্ঠানৰ কাৰ্যসূচী লেখন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ কোনো অনুষ্ঠানৰ কাৰ্যসূচী লেখন। 116 নম্বৰ পাঠ্যপুথিৰ প্ৰণেতাসকলে সদায় মূল লেখকে লেখা গদ্য পাঠ, কবিতা, বৃত্তান্ত আদি অন্তৰ্ভুক্ত কৰে। তেওঁলোকে বাতৰি কাকত, আলোচনী আদিৰ পৰাও মূল পাঠ অন্তৰ্ভুক্ত কৰে। কাৰণ 1 নম্বৰ এইসমূহ প্ৰামাণিক আৰু ইয়াৰ ভাষা স্বাভাৱিক। 2 নম্বৰ পাঠ্যপুথিৰ প্ৰণেতাসকলে স্বতন্ত্ৰ পাঠ পছন্দ কৰে। 3 নম্বৰ এইসমূহ অনুশীলনৰ বাবে সুবিধাজনক। 4 নম্বৰ এইসমূহ পঠনৰ বাবে সুবিধাজনক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 এইসমূহ প্ৰামাণিক আৰু ইয়াৰ ভাষা স্বাভাৱিক। 117 নম্বৰ তলৰ কাৰ্যটিক কি বোলা হয়? শিক্ষকে নিজৰ ধাৰণা এটা পাঠ পঢ়ি গৈছে আৰু শিক্ষাৰ্থীয়ে গোট বান্ধি মূল কথাবোৰ লিখি ৰাখি পাঠটো নিজৰ ধৰণে লিখি উলিয়াইছে। 1 নম্বৰত শ্ৰুতলিপি, 2 নম্বৰত ব্যাকৰণ শ্ৰুতলিপি, 3 নম্বৰত পুংলেখন কাৰ্য, 4 নম্বৰ পাৰস্পৰিক শ্ৰুতলিপি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ। ইয়াৰে আগত যিটো দিছিল এইটো ভুল আছিল। 118 নম্বৰ প্ৰশ্ন সাধাৰণতে প্ৰথম ভাষাৰ বিকাশ মানে হৈছে। 1 নম্বৰ শিক্ষণ, 2 নম্বৰ আহৰণ, 3 নম্বৰ বিকাশ, 4 নম্বৰ বোধ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ আহৰণ। 119 প্ৰথম শ্ৰেণীৰ শিক্ষকতা কৰা এগৰাকী শিক্ষকৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাতৃভাষা সুকীয়া সুকীয়া। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভাষাতে পাৰস্পৰিক সম্ভাষণ জনাবলৈ ক'লে। ছাত্ৰ-ছাত্ৰীসকলে এইদৰে কৰোঁতে কৰোঁতে প্ৰত্যেক দিগই নতুন নতুন শব্দৰ সৈতে পৰিচয় হ'বলৈ আৰম্ভ কৰিলে। শিক্ষকগৰাকীয়ে গ্ৰহণ কৰা কৌশলটো আছিল 1 নম্বৰ এটা সমদল হিচাপে বহুভাষিকতা, 2 নম্বৰ বহুভাষিকতা, 3 নম্বৰ এটা কৌশল হিচাপে বৈবিধ্য, 4 নম্বৰ একভাষিকতা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰ এটা সমদল হিচাপে বহুভাষিকতা। 120 নম্বৰ তলৰ কোনটো কৌশল শিক্ষাৰ্থীয়ে ভাষা শিকোৱাৰ ক্ষেত্ৰত আদৰ্শ কৌশলৰূপে কৰিব নোৱাৰে? 1 নম্বৰ হৈছে গীত আৰু
পদ্যৰ মাধ্যম। 2 নম্বৰ হৈছে শব্দ আৰু চমু ব্যাকৰণ প্ৰয়োগ। 3 নম্বৰ বৰ্ণমালাৰ আখৰসমূহৰ পৰিচয়। 4 নম্বৰ মৌখিক আৰু স্বাভাৱিক ভাৱ বিনিময়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ বৰ্ণমালাৰ আখৰসমূহৰ পৰিচয়।